বিষয়ৰ ওপৰত চৰ্চা কৰিবৰ কাৰণে আপোনালোক আহিছে। আপোনালোকক আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ লগত আছে বিধায়ক আব্দুৰ ৰহিম ডাঙৰীয়া, আমাৰ লগত আছে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া। আমি সংবাদমেল তেখেত দুইজনেই হাত ধৰিব, আলোচনা কৰিব। মই বিষয়টো মাত্ৰ হাত ধৰি দিছোঁ যে মূল কথাটো হ'ল দেশৰ বিৰোধী দলৰ নেতা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াই বৰ্তমান সময়ত অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যতক লৈ ব্যস্ত থাকিব লগা হৈছে। আপোনালোকে মন কৰিব যে কোটাত এক ছাত্ৰ ছাত্ৰীক লৈ ছাত্ৰছাত্ৰী গৌণ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মনৰ কথা, অভিভাৱকৰ মনৰ কথা তেখেতে আলোচনা কৰাৰ পিছত শেহতীয়াকৈ আজি এদিন আগত তেখেতে ডেৰাডুনত সেই একেই অনুষ্ঠান অনুষ্ঠিত কৰিলে আৰু তাতে ছাত্ৰ ছাত্ৰী মনৰ, অভিভাৱকৰ মনৰ কথাবিলাক গম পায়, বুজ লৈ সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়া এটা কথাই অনুভৱ কৰিছে যে সমগ্ৰ দেশতে যি শিক্ষা ব্যৱস্থা হৈছে সেই শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ ওপৰত সাংঘাতিক ধৰণৰ মানসিক বোজাৰ সৃষ্টি কৰিছে আৰু এই মানসিক বোজা চৰকাৰী পক্ষৰ পৰা অত্যাধিক কৰা হৈছে এইবাবেই যে শিক্ষাক বাণিজ্যিকৰণ কৰা হৈছে। ৰাহুল গান্ধী ডাঙৰীয়াই শেহতীয়াকৈ যি ভাষণ প্ৰদান কৰিছে ডেৰাডুনত, তাৰ মূল কথাটোৱে হ'ল যে শিক্ষাক বাণিজ্যিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰী পক্ষই নিয়ন্ত্ৰণত আনিব লাগে আৰু চৰকাৰী পক্ষৰ তৰফৰ পৰা যে সম পৰিমাণৰ যে শিক্ষাত ব্যয়, বাজেটত ব্যয় বৃদ্ধি কৰিব লাগে, যাতে শিক্ষাত ব্যয় বৃদ্ধি হয় আৰু ছাত্ৰ ছাত্ৰীৰ মানসিক হেঁচা, পেপাৰ লিকৰ যিটো বিষয় যে নিট পৰীক্ষাই কওক, UGC পৰীক্ষাই কওক, এই পৰীক্ষাসমূহত পেপাৰ লিকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক মানসিকভাৱে ভাঙি পেলোৱা হৈছে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰা হৈছে আৰু সেইবাবেই ৰাহুল গান্ধী ডাঙৰীয়াই এতিয়া ডেৰাডুনৰ পিছত প্ৰয়াগৰাজকে আৰম্ভ কৰি আপোনাৰ বিহাৰ, এলাহাবাদ আদি যিবিলাক শৈক্ষিক কেন্দ্ৰ, যিবিলাকত শিক্ষাৰ লৈ পেলাই চৰ্চা চলে, সেই কেন্দ্ৰবিলাকত তেখেতে এনেধৰণৰ সমাৱেশ কৰিব আৰু সমগ্ৰ দেশজুৰি এক নতুন প্ৰজন্মৰ শিক্ষাৰ যি বোজা, সেই বোজা নোহোৱা কৰিবৰ কাৰণে দেশৰ ভৱিষ্যত গঢ়িবৰ বাবে এক প্ৰচেষ্টা তেখেতে ইতিমধ্যে হাতত লৈছে আৰু যাৰ কাৰণে তেখেতে একটা ইউথ মেনিফেষ্টো, যুৱ ইস্তাহাৰ, ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যুৱকৰ বাবে কেনেকুৱা ধৰণৰ ইস্তাহাৰ হ'ব লাগে, চৰকাৰে কি কৰিব লাগে, সেই যুৱ ইস্তাহাৰ ইউথ মেনিফেষ্টো প্ৰস্তুত কৰিবৰ কাৰণেও ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে প্ৰচেষ্টা লৈছে আৰু প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত, এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰথমেই বিস্তৃতভাৱে আপোনালোকক জনাবৰ কাৰণে মই মাননীয় বিধায়ক আব্দুৰ ৰহিম ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। চাওক, দেশ এখনৰ আটাইতকৈ ডাঙৰ বিষয়টো হৈছে শিক্ষা আৰু স্বাস্থ্য, আৰু এই দুইটা বিষয় লৈ বিজেপি চৰকাৰখনে যি ধৰণে হেতালি খেলি আছে, ইয়াৰ দ্বাৰা এইটোৱেই প্ৰমাণ হয় যে এইখন চৰকাৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি কোনো দায়বদ্ধতা নাই। কাৰণ আপোনালোকে জানে যে গণতান্ত্ৰিক দেশ এখনত আমাৰ চৰকাৰখনৰ যেনেকৈ নৈতিকতা থকা দৰকাৰ, ঠিক তেনেকৈ প্ৰতিটো বিভাগৰ মন্ত্ৰীৰো নৈতিকতা থকা দৰকাৰ। আপোনালোকে জানে যে আজি নিট পৰীক্ষাৰ দৰে পৰীক্ষাৰ, য'ত মেডিকেল এডুকেশ্যনৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰা হয়, দেশৰ বচা বচা মেধাৱী ছাত্ৰ ছাত্ৰীয়ে য'ত অংশগ্ৰহণ কৰে, 150ৰো অধিক কেছ পোহৰলৈ আহিছে এই পেপাৰ লিক হোৱাৰ। ইয়াৰ পিছতো আজি ধৰ্মেন্দ্ৰ প্ৰধান, আমাৰ শিক্ষামন্ত্ৰী কেন্দ্ৰ চৰকাৰৰ, আজিলৈকে তেখেতৰ নৈতিকতাত এই কথাটো নাহিল। তেখেতে পদত্যাগ কৰাৰ তেওঁ নৈতিক সাহস দেখাব নোৱাৰিলে। গতিকে এই কথাটো এইটোৱে প্ৰমাণ কৰে যে এই লিকেজ, এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা, আৰু বিশেষকৈ কোনসকল ছাত্ৰ ছাত্ৰী যিসকলে দেশৰ স্বাস্থ্যৰ লগত জড়িত হৈ কাম কৰিব, ডক্তৰ হ'ব, সৰ্বসাধাৰণ ৰাইজক সেৱা আগবঢ়াব, আজি এই সেৱাৰ লগত, পবিত্ৰ এটা সেৱাৰ লগত জড়িত বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপনেই নহয়, প্ৰমাণ হোৱাৰ পিছতো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতক পদত্যাগ কৰিবলৈ বাধ্য কৰিব নোৱাৰিলে, বা ধৰ্মেন্দ্ৰ প্ৰধান শিক্ষামন্ত্ৰী তেখেতে পদত্যাগ নকৰিলে। গতিকে এই কথাটো এইটোৱে প্ৰমাণ কৰিছে যে এই গোটেই ঘটনাটো আজি চৰকাৰৰ উদ্যোগত হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ দেশত আপোনালোকে জানে যে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া লাল বাহাদুৰ শাস্ত্ৰী ৰেলমন্ত্ৰী আছিলে,
ৰেল দুৰ্ঘটনা হোৱাৰ লগে লগে তেখেতে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিলে। গতিকে এনেকুৱা দৃষ্টান্ত হ'ব লাগে। গতিকে এই বিষয়টো যে চৰকাৰৰ উদ্যোগত হৈ নাছে তাৰ কোনো সন্দেহ নাই। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে গোটেই কথা ব্যাখ্যা কৰি কৈছে যে আজি 7.5 কোটি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলি আছে এইখন চৰকাৰে। 5 বছৰ কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলে নিজক প্ৰিপেয়াৰ কৰে, ৰেডি কৰে, লাখ লাখ টকা খৰচ কৰি, আৰু সময়ত গৈ কি হয়, এইবোৰ এটা চক্ৰৰ লগত নেক্সাছ কৰি গোপন বুজাবুজি কৰি পেপাৰ লিক কৰি ছাত্ৰ ছাত্ৰীৰ এই ভৱিষ্যতক লৈ এওঁলোকে হেতালি খেলি আছে। আৰু আমাৰ সন্দেহ হৈছে গোটেই বিষয়টো লৈ তেওঁলোকে এটা খুব ডাঙৰ বজাৰ সৃষ্টি কৰিছে। গতিকে সেইকাৰণে কৈছোঁ যে এই বিষয়টো লৈ ৰাহুল গান্ধী ডাঙৰীয়াই যেনেকৈ সোচ্চাৰ হৈছে, আজি যি ধৰণে তেখেতে দেশব্যাপী আন্দোলন থিয় কৰাইছে, গতিকে সেই আন্দোলনত আমি প্ৰত্যেকগৰাকী ব্যক্তি সহযোগিতা কৰা উচিত। আমাৰ অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকাই দল মত নিৰ্বিশেষে সকলোৱে এই বিষয়টো লৈ আমি সজাগ হ'লে চৰকাৰ বাধ্য হ'ব। গতিকে এই বিষয়টো অত্যন্ত সেন্সিটিভ বিষয়। গতিকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত লৈ তেওঁলোকে হেতালি খেলি আছে। আমাৰ এই নীট পৰীক্ষাৰ ইমান জল পটপট প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা পোহৰত অহাৰ পিছতো বিষয়টোলৈ কোনো তদন্ত দিয়াৰ ব্যৱস্থা চৰকাৰখনে কৰি থকা নাই। মন্ত্ৰীগৰাকী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতক মন্ত্ৰীৰ পৰা বৰখাস্ত নকৰিলে। গতিকে এই কথাটোৱে আমাক ভাবিবলৈ বাধ্য কৰিছে যে গোটেই বিষয়টো যে চৰকাৰৰ উদ্যোগত হৈ আছে তাত কোনো ধৰণৰ সন্দেহ নাই। গতিকে সেইকাৰণে মই কৈছোঁ যে আপোনালোকে জানে যে সোনম ৱাংচুক লাডাখৰ বিশিষ্ট সমাজকৰ্মী, তেখেতে আন্দোলন কৰি আছিলে আজি দিল্লীত। তেখেতক বলপূৰ্বকভাৱে গণতান্ত্ৰিক আন্দোলন কৰিব নিদি তেখেতৰ তাৰে পৰা উঠাই নি আজি সফদৰজং হস্পিটেলত ভৰ্তি কৰোৱা হৈছে, বন্দী কৰা হৈছে আচলতে। গতিকে এইটো তাৰমানে গণতান্ত্ৰিক আন্দোলনৰ টেটু চেপি হত্যা কৰাৰ দৰে এটা ব্যৱস্থা কৰিছে। কংগ্ৰেছৰ সময়তো হৈছে আন্দোলন, কেতিয়াতো ক'ব নোৱাৰিব এনেকৈ বলপূৰ্বকভাৱে আন্দোলন বন্ধ কৰা হৈছে কাৰোবাৰ। গতিকে গণতান্ত্ৰিক দেশ এখনত আমাৰ চৰকাৰখনে কাম কৰাৰ যেনেকৈ সুবিধা পায়, গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ, নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰো এইটো আমাৰ আছে। গতিকে সেই গণতান্ত্ৰিক অধিকাৰখিনিও চৰকাৰখনে দিব খোজা নাই। কি কেন্দ্ৰই কওক কি ৰাজ্যই কওক, সকলো ক্ষেত্ৰতে এনে এটা উদাহৰণ আমি দাঙি ধৰিব পাৰিম। গতিকে এইখন চৰকাৰ সম্পূৰ্ণৰূপে এটা ফেচিষ্ট চৰকাৰ, এটা ডিক্টেটৰিয়েল ৰুল চলি আছে। ইয়াতে কোনো গণতন্ত্ৰ বুলি কোনো কথা ইয়াতে আজি আৰু বৰ্তি থকা নাই। গতিকে সেইকাৰণে কৈছোঁ এতিয়া দেশবাসী জাগিবৰ হ'ল, সকলোৱে সজাগ হ'বৰ হ'ল। নহ'লে আমাৰ দেশখনৰ অৰ্থনৈতিক অৱস্থা যি ধৰণে দিনক দিনে বেয়া পিনে গতি কৰিছে, ঠিক শিক্ষাখণ্ড একেই অৱস্থা। আমাৰ বেদাবৰ ডাঙৰীয়াই কৈছে যে গোটেই বিষয়টোৱে প্ৰাইভেটাইজেশ্যন কৰি আৰু চৰকাৰখনে এই অনুষ্ঠানসমূহৰ লগত এটা নেক্সাছ তৈয়াৰ কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত লৈও তেওঁলোকে এটা বিজনেছ আৰম্ভ কৰাৰ লেখীয়া দুঃসাহস দেখুৱাবলৈ তেওঁলোকে আজি দেখুৱাই আছে। গতিকে এই বিষয়টো লৈ আমি অত্যন্ত চিৰিয়াছ। সেইকাৰণে গোটেই দেশবাসীক আহ্বান জনাইছোঁ যে এই ধৰণৰ অগণতান্ত্ৰিক কাৰ্য কোনো পধ্যেই সমৰ্থনযোগ্য হ'ব নোৱাৰে। গতিকে সকলোৱেই ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ নেতা যি ধৰণে আন্দোলন কৰি আছে, বিষয়টো লৈ সজাগ কৰি আছে, আজি স্বাস্থ্য কেন্দ্ৰ, শিক্ষাখণ্ডক লৈ যি ধৰণে চৰকাৰখনে ভেঙুচালি কৰি আছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু এই বিষয়টো লৈ আমি সকলো পক্ষক জাগ্ৰত হৈ বিষয়টো লৈ আমি চৰকাৰক দায়বদ্ধ কৰাৰ কাৰণে আহ্বান কৰিছোঁ। ধন্যবাদ বিধায়ক ডাঙৰীয়া। মই সন্মানীয় সত্যব্ৰত কলিতাক, চিনিয়ৰ কংগ্ৰেছ লিডাৰ, তেখেতৰ বিশ্লেষণ আগবঢ়াবৰ কাৰণে অনুৰোধ। হ'ব নেকি? হ'ব না? বন্ধুসকল, প্ৰথমে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। আজি এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আপোনালোকৰ লগত চৰ্চা কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ বৰা ডাঙৰীয়া আৰু আমাৰ
বিধায়ক ডাঙৰীয়াই নিজৰ নিজৰ বক্তব্য বা দৃষ্টিভংগী দাঙি ধৰিছে। গোটেই কথাটো হ'ল প্ৰথমে আমি ভাৰতবৰ্ষৰ ভৱিষ্যত যুৱনেতা ৰাহুল গান্ধী ডাঙৰীয়াক আমি অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এটা খুব গুৰুত্বপূৰ্ণ বিষয়, যি সময়ত ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্ম এটা হতাশগ্ৰস্ত অৱস্থালৈ গৈছিল, সেই সময়ত অকণমান সাহস দিয়াৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে, আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে। আৰু তাৰ মূল কথাটোৱে যে যুৱ শক্তিক কিছু পৰিমাণে হ'লেও আমি হতাশগ্ৰস্ত অৱস্থাৰ পৰা উদ্ধাৰ কৰিব লাগে, যে তেওঁলোকৰ লগতো মানুহ আছে, তেওঁৰ লগতো ভাৰতবৰ্ষৰ জনসাধাৰণ আছে। এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে। আমি তাৰ কাৰণে অসমৰ যুৱ শক্তি, অসমৰ ছাত্ৰ ছাত্ৰী আৰু অসমৰ জনসাধাৰণৰ হৈ ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল এইটো অসমৰ সমস্যা নহয়, ভাৰতবৰ্ষৰ আজি যি শিক্ষা ব্যৱস্থা, ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধানৰ কথাই ক'লে। ধৰ্মেন্দ্ৰ প্ৰধান তাৰ কাৰণে মূল জগৰীয়া নাই, জগৰীয়া হ'ল বিজেপি চৰকাৰৰ যি শিক্ষানীতি। তেওঁলোকে কয় যে মাতৃভাষাত শিক্ষা হ'ব লাগে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাতৃভাষাত তেওঁলোকৰ অধ্যয়ন আৰম্ভ কৰিব লাগে। কিন্তু সেইখন চৰকাৰৰ অংশীদাৰ ৰাজ্য চৰকাৰবিলাকে নিজে ইয়াত অসমীয়া মাধ্যম হওক বা আমাৰ জনগোষ্ঠীয় মাধ্যমবিলাকক মাত দি ইয়াত ইংৰাজী শিক্ষাৰ প্ৰচলন কৰিবলৈ আগবাঢ়িছে। যিখন ৰাজ্যৰ, অসমৰ কথা আমি কৈছোঁ, যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ব্যক্তিগত খণ্ডৰ স্কুল গঢ়ি উঠে বা বিদ্যালয় গঢ়ি উঠে, তাত চৰকাৰী খণ্ডৰ স্কুলৰ ভৱিষ্যত কি? আৰু সেইকাৰণে আজি প্ৰায় 5 বছৰত প্ৰায় 12,000 অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ হৈ গ'ল। এই কথা প্ৰতিবাদ কৰিলেও অসম চৰকাৰৰ বা বিজেপিৰ নেতৃত্বাধীন এই চৰকাৰখনৰ কিন্তু কোনো গা লৰা আমি দেখিবলৈ পোৱা নাই। আজি ব্যক্তিগত খণ্ডৰ স্কুলে এনেকৈ গ্ৰাস কৰিছে বিদ্যালয়সমূহে যে চৰকাৰী যিখিনি শিক্ষানুষ্ঠান আছে, এই চৰকাৰী শিক্ষানুষ্ঠানত ক'ৰবাত হয়তো ঘৰ নাই, ক'ৰবাত টেবুল চেয়াৰ নাই, ক'ৰবাত বৰ্ড নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানলৈ আপোনালোকে যাওক, দেখিব তাত সকলো শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ। আমি সদায় কৈছোঁ যে আমি 2 লাখ এপইণ্টমেণ্ট দিছোঁ, 3 লাখ এপইণ্টমেণ্ট দিছোঁ, আমি ডাঙৰ হৰ্ডিং দিছোঁ। কিন্তু আপোনালোকে সকলো, আপুনি সাংবাদিক হিচাপে বা সংবাদ মাধ্যমৰ লগত জড়িত হিচাপে আপোনালোকে যাওক, প্ৰতিখন স্কুলৰ প্ৰধান শিক্ষকক বা তাৰ অধ্যক্ষক সোধক যে প্ৰত্যেকখন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতত তাত শিক্ষক নাই। আৰু শিক্ষক নোহোৱাৰ মূল কথাটো হ'ল যে শিক্ষক যেতিয়া নাথাকে, অভিভাৱকবিলাক অসন্তুষ্ট আৰু লাহে লাহে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীখিনি ব্যক্তিগত খণ্ডলৈ তেওঁলোকে লৈ যাব বিচাৰে। এইটো এটা বহুদিনীয়া পৰিকল্পনা, আৰু এই পৰিকল্পনাটো আজি হিমন্ত বিশ্ব শৰ্মাই খুব সুন্দৰকৈ ইয়াত মানে প্ৰযোজ্য কৰিছে। খুব সুন্দৰকৈ যাতে চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ হৈ যায় আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ইয়াত অগ্ৰাধিকাৰ পায়। আজি তেওঁলোকে বহুত ডাঙৰ কথা কৈছে, বিধানসভাতে এই বিষয়ে আলোচনা হৈছে। আজিলৈকে ইউনিফৰ্ম দিব পৰা নাই, আজিলৈকে সকলো শিক্ষানুষ্ঠানত তেওঁলোকে পাঠ্যপুথি যোগান ধৰিব পৰা নাই, শিক্ষক নাই। গতিকে শিক্ষা যিটো খণ্ড, তাৰ অৱস্থাটো আমি এইখিনি কথা উপলব্ধি কৰিলে নিশ্চয় আমি জানিব পাৰিম। আজি ভাৰতবৰ্ষৰ জনসাধাৰণক বা অসমৰ জনসাধাৰণক কি লাগে? প্ৰথম কথা শিক্ষা, দ্বিতীয় কথাটো স্বাস্থ্য সেৱাৰ নামত বহু ডাঙৰ ঘৰ হ'ল, চিকিৎসা মহাবিদ্যালয় ডাঙৰ ঘৰ হ'ল। আৰু চিকিৎসা মহাবিদ্যালয়বিলাকৰো একে অৱস্থা, তাত ডাক্তৰ নাই, নাৰ্ছ নাই, ইকুইপমেণ্ট যিবিলাক মানে যন্ত্ৰ পাতিৰ প্ৰয়োজন, সেই যন্ত্ৰ পাতিবিলাক কিন্তু নাই। ডাঙৰ কিন্তু ঘৰবিলাক হৈছে। যেতিয়া চৰকাৰীভাৱে ইনস্পেকশ্যনত আহে, যেতিয়া মেডিকেল কাউন্সিল ইনস্পেকশ্যনত আহে, নলবাৰীৰ ডাক্তৰকেইটা নি বৰপেটাত দিয়ে, বৰপেটাৰ ডাক্তৰকেইটা নি তেজপুৰত দিব। এইদৰে ৰোটেশ্যন কৰি একে ডাক্তৰকে 3বাৰমান বিক্ৰী কৰি আছে। গতিকে স্বাস্থ্যখণ্ডত আপোনালোকে কয় যে ফ্ৰী আয়ুষ্মান কাৰ্ডৰ পৰা, আপোনালোকে নিজে একবাৰ গুৱাহাটী মেডিকেল কলেজ ওচৰলৈ আপোনালোকে যাই চাওক, দেখিব যে তাত কি অৱস্থাত আছে। আজি যদি এটা MRI কৰিবলগীয়া হয়, 15 দিন পিছত দিন দিয়ে। আপোনালোকে সকলোৱে চাগে ভুক্তভোগী। আমাক বহুতে কয় যে MRI এটা কৰিব লাগিছিল, দিন দিব 15 দিন পিছত, কঁকালৰ বিষ লৈ আপুনি 15 দিন অপেক্ষা কৰিব লাগিব। তেনেহ'লে স্বাস্থ্যখণ্ডৰ উন্নতি ক'ত? অকল ঘৰ বনালে স্বাস্থ্যখণ্ডৰ উন্নতিটো নুবুজায়। যে এই কথাবিলাক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত যিটো অসন্তুষ্টি হৈছে, আমি এই চৰকাৰখনক তেওঁলোকৰ এই যি কাৰুকাৰ্য, কেৱল গছ কটা আৰু ডাঙৰ ঘৰ বন্ধা কথাৰে এখন ৰাজ্যৰ বা এখন দেশৰ উন্নতি কেতিয়াও বুজিব নোৱাৰি। আজি এই কথাবোৰ বিধানসভাৰ মজিয়াত আলোচনা হ'লেও তেওঁলোকে ঠাট্টা মস্কৰা কৰাহে আটাইতকৈ বেছি দেখিবলৈ পোৱা যায়। গুৱাহাটীত বহুত ফ্লাইঅভাৰ হ'ল, কিন্তু তলত মানুহ থাকিব নোৱাৰা অৱস্থা।
কোনো এটা ৰাস্তাৰে আপুনি এজাক বৰষুণ দিলে মানুহৰ ভয় লাগে যে আমি যাব পাৰোঁ। যোৱাকালি মই মৰিগাঁও গৈছিলোঁ, আহোঁতে যোৰাবাট হৈ আহিম নে নাহিম এইটো ডাঙৰ প্ৰশ্ন হয়। সেইকাৰণে মই চন্দ্ৰপুৰ হৈ ঘূৰি আহিবলগীয়া হ'ল। গতিকে এই ধৰণৰ অৱস্থালৈ দেশৰ উন্নয়নৰ নামত চৰকাৰখনে লৈ গৈছে। গতিকে আমি আশা কৰোঁ ৰাহুল গান্ধী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ যুৱ শক্তিক বিশেষকৈ এটা সকাহ দিছে, এটা উৎসাহ দিছে, তেওঁলোকক মানে নতুনকৈ এক প্ৰেৰণা দিয়াৰ চেষ্টা কৰিছে। তাৰ কাৰণে আমি অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে, সচেতন ব্যক্তিয়ে, ছাত্ৰ ছাত্ৰী, যুৱ সমাজে বিশেষকৈ তেওঁৰ এই অভিযানত, ছাত্ৰকে গুঞ্জ এই অভিযানত সকলোৱে সমৰ্থন দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমিও নিজৰ নিজাববীয়াকৈ আমাৰ ছাত্ৰ সমাজে বা যুৱ শক্তি এই বিষয়ে প্ৰতিবাদ কৰাটো উচিত বুলি মই ভাবোঁ। যোৱাকালি পৰহি সোণম ৱাংচুকৰ এটা ফটো আঁকিলে। ফটোটো অঁকাৰ কাৰণে দুজন আৰ্টিষ্ট নকুল মিলি আৰু গৌৰৱ সিনহাই তেওঁলোকক পুলিচে এৰেষ্ট কৰিলে। কাৰণ তেওঁলোকক ভুল কৰিছে, তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানৰ ফটোটো আঁকিব লাগিছিল। তেওঁলোকে আঁকিছে সোণম ৱাংচুকৰ, যিয়ে ছাত্ৰ ছাত্ৰীৰ হৈ মাত মাতিছে। তেওঁলোকৰ ছবি অঁকাৰ কাৰণে তেওঁক জেললৈ মানে পুলিচে এৰেষ্ট কৰিলে। তাৰ ঠাইত যদি ধৰ্মেন্দ্ৰ প্ৰধান, নৰেন্দ্ৰ মোদী বা ৰাম মন্দিৰত যিবিলাকে প্ৰণামী চোৰ কৰিছে সেইবিলাকৰ ফটো আঁকিলে কিন্তু তেওঁলোকক পুৰস্কৃত কৰা হৈছে। চৰকাৰখনৰ এতিয়া চোৰবিলাকৰ যদি ফটো আঁকা হয়, শিল্পীবিলাকক পুৰস্কৃত কৰিব। আৰু যদি যিয়ে ছাত্ৰ ছাত্ৰীৰ হৈ, যুৱ শক্তিৰ হৈ ভাৰতবৰ্ষৰ জনসাধাৰণৰ সমস্যাক লৈ মাত পাতিছে, তেওঁলোকৰ যদি ফটো কোনোবা আঁকিবলৈ চেষ্টা কৰে তেওঁলোকক এৰেষ্ট কৰা হয়। গতিকে এটা সম্পূৰ্ণভাৱে ফেচিষ্ট আৰু এক হিটলাৰী শাসন অসমত চলিছে। গতিকে কোনো শিল্পীক ছবি আঁকাত কোনো বাধা দিব নোৱাৰে। কাৰণ কেইদিনমান আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা গুৰুত্বপূৰ্ণ কথা যে জুবিনৰ ফটো আঁকিলে তেওঁলোকৰ কপিৰাইট লাগিব। জুবিন অসমৰ জনসাধাৰণৰ শিল্পী, জুবিনৰ ফটো অঁকাৰ দায়িত্ব সকলো আছে। গীত মাত যদি কোনোবাই ব্যৱহাৰ কৰে সেইটোৰ কপিৰাইটৰ প্ৰশ্ন আহিব পাৰে, কিন্তু জুবিনৰ যিখন ছবি সেইখন অসমৰ প্ৰতিজন অসমীয়াৰ বুকুত আছে, হৃদয়ত আছে। গতিকে সেইখন ছবি অঁকাত কোনো চৰকাৰে কোনো ধৰণে বাধা প্ৰদান কৰিব নোৱাৰে। গতিকে এনেধৰণৰ হিটলাৰী শাসন অসমত নচলিব। গতিকে আমি যুৱ প্ৰজন্মকে আহ্বান জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলকে আহ্বান জনাইছোঁ, এনেধৰণৰ হিটলাৰী শাসন ব্যৱস্থাৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব লাগিব। এইখিনি কথা আমি শিক্ষা আৰু স্বাস্থ্যৰ সন্দৰ্ভত বা অসমৰ পৰিস্থিতিৰ ওপৰত ক'লোঁ। আমি আশা কৰোঁ যে বিধানসভাত আৰু কেইটামান দিন আছে, অন্ততঃ এটা দিন শিক্ষাৰ নামত আলোচনা হওক যে শিক্ষানুষ্ঠানবিলাকৰ অৱস্থাটো কি হৈ আছে। অন্ততঃ বিধানসভাৰ মজিয়াত বাজেটটো অলপ শিক্ষা ক্ষেত্ৰত বৃদ্ধি হওক। এটা দিন বা দুটা দিন শিক্ষাৰ ক্ষেত্ৰত কিয় আমি আলোচনা কৰিব যে অসমীয়া মাধ্যমৰ স্কুল, বড়ো মাধ্যমৰ স্কুল, মিচিং বা ৰাভা মাধ্যমৰ সেই শিক্ষানুষ্ঠানবিলাকৰ অৱস্থাটো কি হৈছে, তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় কমি গৈছে, শিক্ষক কিয় দিব পৰা নাই, এই কথাবিলাকো অন্ততঃ বিধানসভাৰ মজিয়াত আলোচনা কৰিবৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ যে শিক্ষাৰ ক্ষেত্ৰতে সুকীয়া আলোচনা হোৱাৰ প্ৰয়োজন আছে। গতিকে এইখিনি কথা মই ইয়াৰ লগত সংযোগ কৰি ক'লোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই দুৰ্যোগৰ মাজতো কালি এটা ভাল খবৰ আহিছে। অসমীয়া ছবি জুইফুলে ৰজত কমল বঁটা পাইছে আমাৰ বন্ধু যদুমণি দত্তই ছবি। গতিকে আমি এই সুযোগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যদুমণি দত্ত আৰু তেওঁৰ টীমলৈকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কিবা